Karbi Anglong SP Sanjeev Kumar Asaikhi ahin pen pherangke ami ke phapon. এতিয়া কেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত নাই। এতিয়া এই আৰ্মছ এণ্ড এমিউনিশ্যনখিনি কোন সংগঠন জড়িত এতিয়ালৈকে আপোনালোকে উদ্ধাৰ কৰিব পৰা নাই? এতিয়ালৈকে আমি কনফাৰ্ম হ'ব পৰা নাই। আমি এতিয়ালৈকে যি চ'ৰ্চে জনাইছে তেওঁলোকে কৈছে নেকি যে অমুক সংগঠনৰ বা এতিয়া আমি এই কথাটো ব্যক্ত কৰিব খোজা নাই। Karbi Anglong Raikom Asaikhi atum ongdung risimkangtang kelongpon. Labang sori sim kangtang ko mara podlone ko ma asong atuma podlone nonamat pang thek pon thek thelang. এতিয়া কেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত। এতিয়া এই আৰ্মছ এণ্ড এমিউনিশ্যনখিনি কোন সংগঠন জড়িত এতিয়ালৈকে আপোনালোকে উদ্ধাৰ কৰিব পৰা নাই? এতিয়ালৈকে আমি কনফাৰ্ম হ'ব পৰা নাই। আমি এতিয়ালৈকে যি চ'ৰ্চে জনাইছে তেওঁলোকে কৈছে নেকি যে অমুক সংগঠনৰ বা এতিয়া আমি এই কথাটো ব্যক্ত কৰিব খোজা নাই। কাৰণ আমাৰ তদন্ত যিহেতু অব্যাহত আছে, তদন্তৰ পিছত আমি শেষ হ'লে আমি গম পাম তেতিয়া আমি লজিকেল কনক্লুজনত আহিলে আমি জনাব পাৰিম যে কোন সংগঠন। Pini theria chikloni phaikre throk arni dipu superintendent of police Asaikhi malong SP Sanjeev Kumar Asaikhi ahin pen pherangke ami ke phapon. Lason CSP Sanjeev Kumar Asaikhi pen ke than pon ke patumi dogmoka police station ke parot doidak po adimalong Hauraghat Osiato methang Asaika chiklem bom apora hot pangthek ponsi inut ok chumpran asong meme aphan nep ingnang pon. SP aphan pherangke atum karja hot na ke than pon atengke nonamat ko mat asong lone lapen kopi asong lone klardak pachini pon thek thelang pusi ningje pon. Lason si kaching nang check arideng pen ongdung kelongpon lake AK-56 ahele ebong lapen 9mm pistol AK magazine sirkep 88 AK ahele amu 9mm ahele amu troxy stand gun magazine isi 5A tok borke thom hini pistol ebong pusi SP Sanjeev Kumar Asaikhi pen than paklar pon. Tangte non superintendent of police Sanjeev Kumar Asaikhi pen pherangke thengno nang ke thandu nalam thelen non ang ton pen arjik senang. এতিয়া কেনেকুৱা ধৰণৰ সংগঠনৰ তথ্য আমাৰ হাতত। এতিয়া এই আৰ্মছ এণ্ড এমিউনিশ্যনখিনি কোন সংগঠন জড়িত এতিয়ালৈকে আপোনালোকে উদ্ধাৰ কৰিব পৰা নাই? এতিয়ালৈকে আমি কনফাৰ্ম হ'ব পৰা নাই। আমি এতিয়ালৈকে যি চ'ৰ্চে জনাইছে তেওঁলোকে কৈছে নেকি যে অমুক সংগঠনৰ বা এতিয়া আমি এই কথাটো ব্যক্ত কৰিব খোজা নাই। কাৰণ আমাৰ তদন্ত যিহেতু অব্যাহত আছে, তদন্তৰ পিছত আমি শেষ হ'লে আমি গম পাম তেতিয়া আমি লজিকেল কনক্লুজনত আহিলে আমি জনাব পাৰিম যে কোন সংগঠন। ঠিক আছে, ইয়াৰ বাহিৰে আপুনি কিবা যদি আৰু সংযোজন কৰিব পাৰে আৰু নতুন সংযোজন কৰিবলগীয়া নাই। আমি আমাৰ আপোনালোকেতো দেখা পাইছে আমি আমাৰ যি দায়িত্ব আমি পালন কৰি আছোঁ আৰু আমি আমাৰ বিভিন্ন জেগাত আমি তালাচী চকী আমি ইতিমধ্যে আমি সষ্টম কৰি ৰাখিছোঁ আৰু গাড়ীত সৰবৰাহ কৰা যিবিলাক অবৈধ বস্তু এইবিলাক উদ্ধাৰ কৰিবৰ কাৰণে আমি যি প্ৰচেষ্টা চলাব লাগে চলাই আছোঁ। গতিকে আমি সংবাদ মাধ্যমৰ পৰা তাৰ কাৰণে আমি সহায় সহযোগিতা আমি বিচাৰিছোঁ, আমি কোঅপাৰেশ্যন বিচাৰিছোঁ। আৰু ড্ৰাগছৰ ক্ষেত্ৰত এইটো এটা বৰ ভয়ংকৰ মানে নেটৱৰ্ক, যিটো ম্যানমাৰৰ পৰাই হওক মণিপুৰ হৈ পেলাই আমাৰ কাৰ্বি আংলং ডিমাপুৰ হৈ কাৰ্বি আংলঙত প্ৰৱেশ কৰে। আমাৰ প্ৰতিখন গাড়ীতেই চেক কৰা হয়নে? মাজে সময়তো আপোনালোকে উদ্ধাৰ কৰিছে, এইটো মানে কাৰ্বি আংলং আৰক্ষীৰ কাৰণে এইটো এটা সফল বাৰ্তা। কিন্তু কথা হ'ল যে প্ৰতিখন গাড়ীয়ে কৰা হয়নে? এখন গাড়ীতে আপোনালোকে চেক কৰে? আচলতে প্ৰত্যেকখন গাড়ী চোৱাটো সম্ভৱ নহয়, কাৰণ প্ৰত্যেকখন গাড়ী চাবলৈ হ'লে গোটেই ফ্ল' যিটো থাকে ভেহিকেল মুভমেণ্ট যিটো ফ্ল' আছে ফ্ল'টো ডিষ্টাৰ্ব হৈ যাব। কিন্তু আমি তথাপিও তাৰ মাজত চিলেক্টিভ গাড়ী আমাৰ কিছুমান ছিষ্টেম আছে। আমি কিছু গোপন সূত্ৰৰ খবৰ পাওঁ, কিছুমান ৰেণ্ডমো কেতিয়াবা চেক কৰা যায়। এইটো পৰিস্থিতি অনুযায়ী আমি চাই পেলাই আমি উলিয়াওঁ। যেনেকৈ আজিও ৰাতিপুৱা এখন গাড়ী আমি পাইছোঁ, প্ৰায় 600 গ্ৰাম আমি হেৰ'ইন আজি পাইছোঁ। আজি ৰাতিপুৱা আমাৰ সকলো থানাৰ আণ্ডাৰত আমি আজি পাইছোঁ। আজি এটা অভিযান অলপ আগতে হৈছিল। গতিকে এইটো এটা ইণ্টাৰষ্টেট ইণ্টাৰনেশ্যনেল ট্ৰেড হয়, ইলিগেল ট্ৰেড। গতিকে আমি আমাৰ পিনৰ পৰা আমি চেষ্টা অব্যাহত আছোঁ যাতে আমি এইটোৰ পৰা প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু আমি আমাৰ চেষ্টাৰ ফল আপোনালোকে ইতিমধ্যে দেখা পাইছে, আমি কিছু আমি সাফল্য হৈছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে ভৱিষ্যতলৈ আমি আৰু কঠোৰ হৈ পেলাই আমি আৰু মোৰ পাৰ্টিকুলাৰলি চাই পেলাই আমি যাতে এইটো আচলতে আমি জনামতে যিখন দুৱাৰেদি ড্ৰাগছ আহে, যি দুৱাৰেদিহে অবৈধভাৱে তেওঁলোকে তাত
কিবা প্ৰতিবন্ধকতা আনিবৰ কাৰণে সেই মিজোৰাম বা মণিপুৰ বা নাগালেণ্ড চৰকাৰৰ লগত আমাৰ অসম আৰক্ষী বা আপোনালোকৰ বা উচ্চ পদস্থ আৰক্ষী বিষয়াসকলে তেনেকুৱা কিবা ব্যৱস্থা কৰিছে নেকি? ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যন কমিটি আছে, এনকৰ্ড বুলি কয়। সেই এনকৰ্ড কমিটিৰ আণ্ডাৰত আমি মিটিং প্ৰত্যেক মাহে কৰিব লাগে। আমি নাগালেণ্ড বা মণিপুৰৰ লগত আমি কৰোঁ মিটিং আৰু আমি ডিছকাশ্যন কৰি আছোঁ। আৰু সেই ডিছকাশ্যনবিলাক হৈ থকাৰ কাৰণেই বোধ কৰোঁ এতিয়া আমাৰ ৰেট অফ ছাকচেছটো অলপ আগতকৈ বাঢ়িছে, কাৰণ আমি তেওঁলোকৰো কোঅপাৰেশ্যন পাওঁ সময়ে সময়ে। ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ কথা মই এই মুহূৰ্তত এইকাৰণেই নকওঁ, কাৰণ ইটছ চেণ্ট্ৰেল লেভেল এই মুহূৰ্তত সময়, গতিকে এইটো সময়ত হয়তো প্লেচ হ'ব লাগে হ'ব তেতিয়া সিদ্ধান্ত লয় বা কেনেধৰণে আহে, পৰাছ বৰ্ডাৰ কিমান আছে, এইটো মোৰ ইমান অভিজ্ঞতা নাই, মই সেই বিষয়ে মই ক'ব নোখোজোঁ। থেংক ইউ। আৰু এটা কথা সুধোঁ, অলপ সহমতো বেলেগ হয়, প্ৰত্যেক জিলাতে মানে প্ৰশ্ন কাকতক লৈ মানে আৰক্ষী অভিযান চলাই আছে, মানে কাৰ্বি আংলং তেনেকুৱা কিবা পাইছে নেকি? প্ৰশ্ন কাকত ফাদিলৰ প্ৰশ্ন কাকত ফাদিলৰ সংক্ৰান্তত কিছু নিৰ্দেশনা আমালৈ আহিছিলে, আমি কৰিছোঁ। আমাৰ জিলাত আমি এতিয়ালৈকে কোনো ধৰণৰ আমি তেনেকুৱা ধৰণৰ এনমিলিজ পোৱা নাই। আমি আমাৰ জিলাত আমি এটা প্ৰিলিমিনেৰী চেক কৰি চাইছিলোঁ, কিন্তু আমাৰ জিলাত আমি এতিয়ালৈকে আমি একো এনমিলিজ এতিয়ালৈকে পোৱা নাই। কাৰ্বি আংলং ডিফু পেন প্ৰদীপ ৰংভাৰ ৰিপৰ্ট, বিশ্বনাথ, কাৰ্বি লাইভ।